তো এইটো হৈছে আপোনাৰ বিষ্ণু দৌল হয়। তো আৰু এইফালে চাওকচোন কিমান ধুনীয়া ফুলি আছে। এণ্ট্ৰি ফিজ হয় তাত সোমাবৰ কাৰণে, সেইটো প্ৰায় আপোনাৰ 60 rupees per person। ইয়াত দিছে মানে ভাল বস্তু দিছে, পানী কাউৰী নে কিবা কাউৰী দেখিছে বহুত জয়মতী কুঁৱৰীৰ নামত। এয়া পাই গ'লোহি যেন লাগিছে, তো এই পাই গ'লোহি যেন লাগিছে ইয়াত। এইটো 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 কি হয় সেইটো নেকি জয়দৌলটো? অঁ 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 আচ্ছা আচ্ছা, এইটো পাৰ্ক এখন আছে ন? অঁ এইটো হৈছে আপোনাৰ জয়দৌল, এইটো জয়সাগৰ পুখুৰী। অঁ এইটো ইয়াৰ বিয়াৰ ৰিচেপশ্যন বা কিবা এনেকুৱা হেৰি হ'লে মানে আপোনালোকে ইয়াত হেৰি কৰিব পাৰে, ইয়াত ৰিজাৰ্ভ কৰিব পাৰে। মানে এখন ৰেষ্টুৰেণ্ট নেকি, এখন কি বস্তু কিবা এটা হয় আৰু ভালকৈ বনাব। এই এইফালে আহিছোঁ মই। নাম কি নাম এইটো কি হয় নামকেইটা? এইটো 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 নাম এইটো শিৱদৌল। অঁ অঁ এই শিৱদৌল দুটা আছে নেকি? হা অঁ শিৱদৌল দুটা নহয় নি? সেই আগত দেখিছিলোঁ আমি সেইটো ইটো তিনিটা আছে। এইটো শিৱদৌল নহয় নি? এইটোৱে ৰুদ্ৰসিংহ বনোৱা নি? নহয় নহয়, এইটো ইয়াত শিৱদৌল নহয়, নহয়, সেইটো বনোৱা। সেইটো বনাওঁ। এইটো নে শিৱদৌল? অঁ ইয়াত চাওক, অঁ এইটো কিমান পিচফুল জেগা একদম। পুখুৰীৰ পৰা অঁ জয়সাগৰ পুখুৰীৰ পৰা জয়সাগৰ পুখুৰী পাৰ ইয়াত দেখিছে মানে ভাল বস্তু দেখিছে, পানী কাউৰী নে কিবা কাউৰী দেখিছে বহুত দিনৰ মূৰত দেখিলোঁ দেই, বহুত দিনৰ মূৰত পানী কাউৰী দেখিলোঁ। চাওক না কিমান পিচফুল জেগা। বাকী জেগাটো গাইজ বঢ়িয়া আছে, একদম ভাল লাগিছে। দেখিছেনে ইমান ডাঙৰ পুখুৰী। এইয়া তো ইয়াত সৰু সৰু পাৰ্ক আছে, আপোনালোকে বহিব পাৰে। কিমান নেকি? বৰপুখুৰী পাৰতকৈ জয়সাগৰ পুখুৰীটো ডাঙৰ ডাঙৰ ন? অঁ দেখাত নালাগে। অঁ ডাঙৰ অঁ জানা নি? অঁ অঁ আজি গম পাইছোঁ। এইটো হৈছে আপোনাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান, আৰু ইয়াৰ আপোনাৰ যিটো এণ্ট্ৰি ফিজ হয় তাত সোমাবৰ কাৰণে, সেইটো প্ৰায় আপোনাৰ 60 rupees per person। তো ঠিকে আছে, বেয়া নহয়। বাট আমি এতিয়া নোহোৱা টাইমৰ যিটো নাটনি হৈছে। হা অঁ অঁ নাই ফটো চটো নিমাৰোঁ, ভিডিঅ'হে কৰোঁ অকল। অঁ অঁ তুমি ৰজা এতিয়াহ'লে, ৰজা বংশ মানুহ ন? ৰজা বংশ মানুহ। অঁ এই আপোনালোকে দিছে নাও আছে ইয়াত, নাৱৰ এইখিনি চলেনে বাৰু? হেৰি চলে নচলে? চলে ন? অঁ অঁ দেখিলা অঁ গাৰ্লছ কলেজ দেখিলা, কমাৰ্চ কলেজ পুখুৰী পাৰ দেখিলা। অঁ মেইনকেইটা দেখিলোঁ আৰু ন? অঁ আচ্ছা আচ্ছা। এইখন আমি যোনফালে আহিছিলোঁ তাতে পালোঁহি আমি, এই যিটো এণ্ট্ৰেঞ্চটো। তাত কিবা ফুলি আছে, কহুৱা বন নে কিবা বন এটা ফুলি আছে। আমি এই ৰাস্তাটোৰ ফালে আহিছিলোঁ, এইফালে গৈছিলোঁ, আৰু এতিয়া বৰ্তমান এইফালে গৈ আছোঁ। এতিয়া আপোনালোকে পুচকা খাওঁ বুলি ক'লে পুচকা পাব, পুচকা খাবলৈ পুচকা পাব। অলৰাইট, তো আমি ইয়াতে ৰখিম, এই পাৰ্কৰ ভিতৰত সোমাই যাম। আপোনাৰ জয়দৌলৰ, এই জয়দৌল নহয় জানো? মই ভুলকৈ কৈ পাইছোঁ নেকি? এইটো হৈছে আপোনাৰ বিষ্ণুদৌল। ইয়াত ইনস্ক্ৰিপশ্যনটো লিখা আছে, আপোনালোকে পঢ়ি চাব পাৰে কি লিখা আছে। অঁ তো এইটো হৈছে আপোনাৰ বিষ্ণুদৌল হয়। তো আৰু এইফালে চাওকচোন কিমান ধুনীয়া ফুলি আছে, কিমান ধুনীয়া ফুলি আছে অ'। তো ইয়াত আমি পালোঁহি আপোনাৰ জয়সাগৰ পুখুৰী, আৰু জয়সাগৰ পুখুৰী পাৰতে আছে এইটো আপোনাৰ বিষ্ণুদৌল।
কেইবাটাও দৌল আছে, এইফালে শিৱদৌল আছে, বাট এইটো হৈছে আপোনাৰ বিষ্ণুদৌল। আৰু ইয়াৰ চাওকচোন পৰিৱেশটো কি ধুনীয়া, এইফালে কিবা সৰু সৰু কিবা এই কি বুলি কয় এইটো কহুৱা বনৰ নিচিনা, মানে সৰু সৰু কহুৱা বন ফুলি আছে। আৰু এইফালে আপোনাৰ এইটো আমাৰ লোকেল যিটো হেজ ফুল আছে, দেখিছে কিমান ধুনীয়া লাগিছে হেজ ফুল। ব'লক এতিয়া ভিতৰত যাওঁ। আৰু এইটো বনাইছে আপোনালোকৰ ৰুদ্ৰসিংহই, এই যিটো পুখুৰীটো এইটো ৰুদ্ৰসিংহই খন্দুৱাইছিলে তেওঁৰ মাতৃ জয়মতী কুঁৱৰীৰ নামত। তো চাওক, আৰু ইয়াৰ পৰা আপোনালোকে সেইফালে দেখিছেনে এইটো ক'ত গ'ল এইটো ক'ত দেখাইছোঁ মই দেখি মানে হে অঁ এই সেইফালে আপোনালোকৰ পুখুৰী আছে, পানী আছে। তাত যাবই নে? তো আমি তাত যাম, তাৰপৰা ভিউটো কেনেকুৱা হয় চাম। তো এইটো হৈছে আপোনাৰ বিষ্ণুদৌল। তো বৰ্তমান ইয়াত তেনেকৈ পূজা পাতল কৰা নহয় চাগে, বা মানুহৰ ইমান ভিৰ নহয় চাগে। এতিয়া পূৰা চাফ চিকুণ দেখিছোঁ, মানে একো চাকি তাকি জ্বলোৱা হেৰি নাই দেখা। এইখিনি চাওক, মোৰ বিশেষকৈ এইখিনি ভাল লাগিছে, মানে ইমান ধুনীয়াকৈ ফুলি আছে একদম। কিমান ধুনীয়া ফুলি আছে, কিমান ধুনীয়া ফুলি আছে। কপালত একদম ঘাম চাম ওলাই অৱস্থা নাই। আৰু আজি মানে ৰুমালখনো নানিলোঁ। বিয়াখনো আছে মোৰ। বিয়া আছে সঁচাকৈ নেকি? ক'ত বিয়া? বিয়াখন খাবলগীয়া আছে। বিয়া ঘৰৰ ওচৰতে বিয়াখন আছে লৈছে ন? সোমাই যাব পাৰিলেহেঁতেন, কি দিছে গাড়ী মগত দিলেহে যাম আকৌ, গাড়ী লৈ নাযাওঁ আমি। তো আপোনালোকে দেখিছে মোৰ বেক চাইড এখন জয়সাগৰ, এইটো জয়সাগৰ পুখুৰী। আৰু এতিয়া বৰ্তমান মই বহি আছোঁ ইয়াত ধুনীয়া পাৰ্ক এখনত, সেইটো আপোনাৰ বিষ্ণুদৌলৰ ফ্ৰণ্টত এখন পাৰ্ক আছে, মানে ফ্ৰণ্টত মানে কেম্পাছটোতে আছে আৰু পাৰ্কখন। একবাৰ দেখাইছোঁ আপোনাক। আৰু এইফালে আমাৰ বাইদেউসকলে ফটো মাৰিছে, কি ধুনীয়া। নমস্কাৰ। তো আমাৰ আজি দিনটো ইয়াতে সমাপ্ত পৰিলে। আমি কেইবাৰ ঠাইতো ঘূৰিলোঁ, আপোনালোকে গোটেই ভিডিঅ'বিলাক চাব। আৰু ইয়াৰ ৰাজ মোক মানে ইয়াৰ স্কুটিত লৈ পেলাই একদম বহুত মানে য'তে ত'তে ঘূৰালে, আৰু তাৰ বাবে বহুত বহুত ধন্যবাদ। তো দিনটো ইমান ভাল যাব বুলি আশা কৰা নাছিলোঁ, বাট তথাপিও যথেষ্ট ভাল গ'ল, ভাল লাগিলে। আৰু আমি বৰ্তমান আছোঁ বিষ্ণুদৌলত আছোঁ, জয়সাগৰ পুখুৰী পাৰত বিষ্ণুদৌলত আছোঁ। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুচকা খামগৈ এতিয়া, পুচকা। আৰু কি আছে বস্তু? কি আছে? আলু মুড়ি হ'ব, আলু বাদাম হ'ব, আলু পাপৰি হ'ব। অঁ সেইটো খাই লওঁ, পুচকা খাওঁ আৰু ন, পুচকা খাওঁ। ভোক লাগিছে মানে অলপ। এইফালে আৰু কি হ'ব? আলু মুড়ি, আলু বাদাম।